সেইবিলাকেই আৰু আজি 31 ডিচেম্বৰ বুলি অকণমান ওলাই আহিছোঁ ওলাই মেলি মানে ডিউটিৰ পৰা আহিছোঁ আহি পেলানি তাৰপৰা গোটেইকেইটা লগ খাইছোঁ মাইনাদা মই নন্দিনী গৰিলা তাৰপিছত আমাৰ চিজিল মম অমন হেৰি তাৰপৰা এতিয়া মনাইদাও আহি আছে গোটেই সোপা লগ খাইছোঁ লগ খাই এনেই ফটো চটো অকণমান মাৰোঁ বুলি ভাবিছোঁ 31 ডিচেম্বৰ বুলি লাষ্টলৈকে সেইবিলাকে আৰু গোটেই সোপা এনেকৈ পথাৰৰ মাজতে ৰৈ আছোঁ আৰু এইটো চিজিল বহুত দিনৰ মূৰত আহিছে আমাৰ মাজলৈ সি মাধৱৰ ফালে আছিলে বিশেষ কাৰণবশতঃ সি সেয়াৰ পৰা আহিব পৰা নাছিলে অকণমান ব্যস্ততা আছিলে সি ব্যস্ত আছিলে তাতে তাৰপৰা এয়া আমাৰ মাইনাদা কিবা অকণ কথা পাতি আছে কাৰোবাৰ লগত কাৰ লগত পাতিছা মাইনা অঁ মোৰ লগত নহয় বেলেগ এটা বাদ সেইবিলাকে আৰু মনাইদা আহি আছে তাৰপৰা সেয়া বিহু অলপ হ'ব সেয়া দেখুৱাম আৰু সেইবিলাকে আৰু বুলি পূৰা ফটো শ্বট চলি আছে এয়া আমাৰ চিজিলে ফটো তুলিছে এয়া আমাৰ মাইনা মডেল নম্বৰ 31 এয়া মাইনা ৰৈ দিয়া স্মাইল প্লিজ 31 ডিচেম্বৰ বুলি মনাইদা নন্দিনী এতিয়া ঢোল বজাব কিবা খাই গাব তাৰপৰা সেয়াকে আপোনালোকক দেখুৱাম সকলোকে চাই থাকিব আৰু সেইবিলাকে আৰু এয়া আমাৰ অমন আছে তাৰপৰা মাইনা আছে পেয়নাহঁত আছে চব আছে সকলো আছে সেইবিলাক আছে এয়া মাইনা আছে এইফালে মাহীহঁত আছে সকলোবিলাক আছে সকলোৱে এতিয়া আমি উপভোগ কৰিম আৰু 31 বুলি সেইবিলাকে মাইনা কি লিখে দিয়া
ধুনীয়াকৈ চাহো খালোঁ অমনে পূৰা দিলে সকলো এতিয়া ঘৰলৈ যাবলৈ মই নাই দেৱজিত দা আমাৰ ৰৈ আছে সেইকাৰণে সকলোকে আজি নন্দিনী পূৰা খুন্দিলে ঢোল বহাই দিলেগৈ সেইবিলাকেই আৰু